নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে নেভাৰ গিভ আপ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইয়াত আমাৰ বিভিন্ন কম্পিটিটিভ এক্সামসমূহত আহি থকা মেথছ আৰু ৰিজনিঙৰ প্ৰব্লেমবিলাক কেনেকৈ শ্বৰ্ট ট্ৰিক এপ্লাই কৰি কম সময়ৰ ভিতৰতে ছল্ভ কৰিব পাৰি ইয়াৰ ওপৰত ডিছকাশ্যন কৰা হয়। আৰু আজি আপোনালোকে লৈ আহিছোঁ HCFৰ ছেকেণ্ড পাৰ্ট। ইতিমধ্যে HCFৰ বেছিক মেথড আৰু এটা শ্বৰ্টকাট মেথড আমি আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো চোৱা নাই আপোনালোকে চাই ল'ব, ডেছক্ৰিপশ্যনত লিংকটো দি দিয়া হ'ব। আৰু অন্য দিনাৰ দৰে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই এটা ষ্টেটিক জিকে আছাম হিষ্ট্ৰীৰ ওপৰত এটা ষ্টেটিক জিকে আপোনালোকে লৈ আহিছোঁ। আজি কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ কামৰূপ? অপশ্যন আছে এ ভাস্কৰ বৰ্মন, বি মহিৰংগ দানৱ, চি নৰকাসুৰ, ডি শালস্তম্ভ। ভিডিঅ'টোৰ শেষত ইয়াৰ উত্তৰটো আপোনালোকক দি দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমি এক্সাম্পল চাওঁ আহক। প্ৰথমে এক্সাম্পলটো আছে 296 আৰু 703, এই দুটা নাম্বাৰ আছে, এই দুটা নাম্বাৰ HCF উলিয়াব লাগে। আমি এনেকুৱা এটা শ্বৰ্ট ট্ৰিক এপ্লাই কৰিম, মাত্ৰ এটা ডিভাইড কৰিম আৰু HCFটো ওলাই যাব। গতিকে আৰম্ভ কৰোঁ আহক। ইয়াত আমি কি কৰিম, দুটা নাম্বাৰ চাম, সৰুটোৱে ডাঙৰটোক ডিভাইড কৰি দিম, সৰু নাম্বাৰটোৱে ডাঙৰ নাম্বাৰটোক ডিভাইড কৰিম। ইয়াত সৰু নাম্বাৰটো 296, গতিকে 296 703ক ডিভাইড কৰি দিম। দুবাৰ যাব, দুবাৰ গ'লে ইয়াত ওলাব 592। তাৰপিছত এইটো বাইদেউ বিয়োগ কৰিলে ওলালে 111। নেক্সট আমি কি কৰিম, যিটো সংখ্যাই হৰণ কৰিছিলোঁ আৰু হৰণ কৰি যিটো ভাগশেষ পালোঁ, সেই ভাগশেষটোৱে যিটো সংখ্যাই প্ৰথমে হৰণ কৰিছিলোঁ তাক হৰণ কৰি দিম, মানে ইয়াক। এতিয়া আমি এইটো হৰণ কৰিম। 111এ 296ক হৰণ কৰিলে দুবাৰ যাব, ইয়াত ওলাব 222। এতিয়া আমি ইয়াৰ পৰা এইটো বিয়োগ কৰিম একেই হৰণৰ দৰে। এইবাৰ পুনৰ সেই একেটা ষ্টেপ আমি আগতে যেনেকৈ কৰিছিলোঁ, অৰ্থাৎ কি কৰিছিলোঁ, যিটো সংখ্যাই হৰণ কৰিলোঁ আৰু যিটো ভাগশেষ পালোঁ, সেই ভাগশেষটোৱে অৰ্থাৎ এইটোৱে যিটো সংখ্যাই হৰণ কৰিছিলোঁ, এই 11টোৱে ইয়াক হৰণ কৰিছিলোঁ। এইটো আপোনাৰ যিহেতু ইয়াত 11 আছে, গতিকে এই ভাগশেষটোৱে ইয়াক আমি হৰণ কৰি দিম। 111ক হৰণ কৰিলোঁ, এতিয়া এবাৰ যাব নিশ্চয়, ইয়াৰ পৰা এইটো বিয়োগ কৰিলোঁ 37 ওলালে। নেক্সট সেই আকৌ একেই ষ্টেপ, 37টোৱে ইয়াক ডিভাইড কৰি দিম, 37টোৱে ইয়াক ডিভাইড কৰি দিম 74। 2 টাইমছ যাব 74 0। এতিয়া আমি দেখিলোঁ এনেকৈ কৰি লাষ্টত আমাৰ 0 ওলায়। এতিয়া মেইন কথাটো হ'ল, যেতিয়া 0 ওলাব, ভাগশেষটো যেতিয়া শূন্য ওলাই যাব, তেতিয়া আমি চাম যে কোনটো সংখ্যাই হৰণ কৰিছিলোঁ আৰু সেই সংখ্যাটোৱে হৰণ কৰাৰ কাৰণে 0 ওলালে। এতিয়া আমি 37টোৱে হৰণ কৰি 0 পালোঁ, 74 কৰি 0 নাপালোঁ, বা 11 কৰি 0 নাপালোঁ। যদি পালোঁহেঁতেন তেতিয়া এইটো কথা ক'লোঁহেঁতেন, এইটোৱে কৰি 0 নাপালোঁ, গতিকে এইটো কথা আমি ক'ব নোৱাৰোঁ। 37এ কৰি পেলাই 0 পালোঁ আৰুতো আমি যাব নোৱাৰোঁ, গতিকে এইটোৱে হ'ব আমাৰ HCF 37। এইটোৱে হ'ল মেথড, এনেকৈ কৰে। আৰু এটা মাত্ৰ এক্সাম্পল আপোনালোকক দিম। এইবাৰ আমি আমাৰ ছেকেণ্ড এক্সাম্পলটো চাওঁ আহক। আজি ছেকেণ্ড এক্সাম্পলটোত আছে 595 and 252। আৰু আমি কি কৰোঁ, সৰুটোৱে ডাঙৰটোক হৰণ কৰোঁ। সলিউশ্যন, সৰুটোৱে ডাঙৰটোক ডিভাইড কৰিম, 252ৱে 595ক ডিভাইড কৰিম
তেতিয়া আমাৰ দুবাৰ যাব এইটো ওলাব 405 এইটো পৰা বিয়োগ কৰি দিম 191 ওলালে আৰু আমি কি কৈছোঁ এই ভাগশেষটো এই যিটো সংখ্যা হৰণ কৰিছিলোঁ তাক আকৌ পুনৰ আমি ডিভাইড কৰিম গতিকে 91ক 91 ডিভাইড কৰি দিলোঁ দুবাৰ গ'ল তেতিয়া আমাৰ ইয়াত আহিলে 182 নেক্সট 70 থাকিলে ভাগশেষ পুনৰ আমি কি কৰিম 70টোৱে 91ক কৰিম 1 টাইম যাব আৰুটো নাযায় 1 2 21 21টো কি কৰিম 72ক কৰিম 70 কৰিলে 3 টাইমছ যাব 363 এতিয়াতো 70 পৰা 63 বিয়োগ কৰিম 7 ওলালে 7টোৱে 21টোক ডিভাইড কৰিম এইটোতো জানো 3 টাইমছ গ'ল 3 টাইমছ গ'ল 7 21 21 0 0 ওলাই গ'ল যেতিয়া 0 ওলাই কোনটো সংখ্যা আমি হৰণ কৰিছিলোঁ হাতেৰে সো HCF ওলাই গ'ল 7 এইটো হ'ল HCF এইটো হ'ল ডিভাইড মেথড এনেকৈ আমি কৰিব পাৰোঁ আপোনালোকে ভাবিছে চাগে 3টা সংখ্যা থাকিলে কেনে কৰিম বা 4টা থাকিলে কেনে কৰিম ইয়াৰ ওপৰত আমি আৰু এটা পাৰ্ট লৈ আহিম এতিয়া আপোনালোকে এইটো প্ৰেক্টিছ কৰিব আৰু এতিয়া আমি ষ্টেটিক জিজ্ঞাটোৰ এনচাৰটো কৈ দিছোঁ আমাৰ প্ৰাগজ্যোতিষপুৰৰ পৌৰাণিক ৰজা যিজন শাসকৰ নাম কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত আছে যোগিনী তন্ত্ৰ কালিকা পুৰাণ এই দুখন পৌৰাণিক গ্ৰন্থটো আছে এইটো কুৱেশ্যনো আহে কোনজন শাসকৰ কথা কালিকা পুৰাণত উল্লেখ আছে সেইজন হ'ল মহিৰংগ দানৱ আৰ্লিয়েষ্ট কিং অফ কামৰূপ অৰ প্ৰাগজ্যোতিষপুৰ যদি কুৱেশ্যনটো আহে হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ আছাম তেতিয়াতো চাওলুং চুকাফা হ'ব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পাইছে শ্বেয়াৰ কৰিব থেংক ইউ